হয় দিছ হাজৰিকা ধৰি লৈছোঁ আপোনাৰ এটা বিজনেছ আছে ব্যৱসায় আছে বা দোকান যিয়ে নহওক মই এজন আপোনাৰ কাষ্টমাৰ আনি দিছোঁ আপুনি ভাল প্ৰডাক্ট এটা বেচিছে হয় বস্তু এটা বেচিলে তাৰ এগেইনষ্টত মই এটা কমিশ্যন লৈছোঁ এইটোৱে হৈছে এফিলিয়েট মাৰ্কেটিং আৰু এই কমিশ্যনটো অৰ্থাৎ এই কমিশ্যনটোক যদি আপুনি ইণ্টাৰনেটৰ থ্ৰুদি কৰে তেনেহ'লে ইয়াত এফিলিয়েট মাৰ্কেটিং অৰ্থাৎ ইণ্টাৰনেটৰ ভাষাত ইয়াত এফিলিয়েট মাৰ্কেটিং বুলি কয় একদম চিম্পল কনচেপ্ট আপোনাৰ আয়ত্তত আহি গৈছে তো এফিলিয়েট মাৰ্কেটিং বুলি ক'লে সাধাৰণতে আমাৰ কি হৈ যায় যে ফ্লিপকাৰ্ট এমাজন স্নেপডিল এইবিলাক ছিষ্টেমত হয় অৰ্থাৎ মানুহে যে অনলাইন বস্তুবিলাক পাৰ্চেছ কৰে তাত যদি আপোনাৰ এফিলিয়েট একাউণ্ট থাকে সেই থ্ৰুৱেদি যদি আপুনি সেই বস্তুটো পাৰ্চেছ কৰাই দিয়ে তে মিনছ কি আপুনি ফ্লিপকাৰ্টক বা এমাজনক পাৰ্টিকুলাৰ ৱেবছাইটটোক আপুনি কি হৈছে কাষ্টমাৰ আনিছে তাৰ এগেইনষ্টত সময় অনুযায়ী বিভিন্ন পাৰ্চেণ্টেজ আপ টু 16% অৰ্থাৎ 100 টকাত 16 টকা পৰ্যন্ত দিয়ে হয় তেনেকৈ আপুনি এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে আৰু ইয়াত অকল এফিলিয়েট মাৰ্কেটিং ফ্লিপকাৰ্ট বা এমাজন বুলি নহয় মেক্সিমাম অৰ্থাৎ যিকোনো প্ৰিমিয়াম ৱেবছাইট যিবিলাক ৱেবছাইটত পইচাৰ চাৰ্জ কৰে অৰ্থাৎ যিবিলাক ৱেবছাইটত ধৰক ফ্লিপকাৰ্টে পইচা চাৰ্জ কৰে মিনছ কিবা এটা প্ৰডাক্ট ওলায় তেনেকুৱা বিভিন্ন ধৰণৰ ধৰক ভিডিঅ' ছাইট আছে বা তেনেকুৱা বিভিন্ন ৱেবছাইট য'ত যিকোনো প্ৰডাক্ট বা পইচাৰ লেনদেন হয় তাত যদি আপুনি কি কৰে আপুনি কাষ্টমাৰ আনি দিয়ে বা মানুহ আনি দিয়ে ডেট মিনছ আপোনাক এটা কমিশ্যন দিব আৰু আপুনি তেনেকৈ এটা আৰ্নিং কৰিব ইয়াত কোনো ধৰণৰ ইনভেষ্ট নাই আপুনি আৰ্নিং কৰিব পাৰিব গাইজ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ইয়াৰ উপৰি আপুনি যদি এটা ভাল ইণ্টাৰভিউ কেনেকৈ দিয়ে মোবাইলত ভিডিঅ'গ্ৰাফী কেনেকৈ কৰে অনলাইন বিজনেছ কেনেকৈ কৰে পাৰ্চনেল ডেভেলপমেণ্ট নিজকে কেনেকৈ কৰিব পাৰি পাব্লিক স্পিকিং অৰ্থাৎ মানুহৰ মাজত পোনপটীয়া আৰু নিৰ্ভৰকৈ কেনেকৈ আপুনি কথা ক'ব পাৰি ইয়াৰ ওপৰত আমি আগলৈ ভিডিঅ' আনি থাকিম তথাপি আপুনি যদি পোনপটীয়াভাৱে আৰু অধিক জানিব বিচাৰে তেন্তে এই নাম্বাৰটোত এতিয়াই কল কৰক আমি আপোনাক সহায় কৰি নিশ্চয় সুখী হ'ম কিন্তু ইয়াত কথা এটা হৈছে যদি আপুনি এজন খেতিয়ক মানুহক যদি iPhone 7 এটাৰ এডভাৰটাইজ আনি দিয়ে যে এইটো আইফোন কিনক মানে এইটো কথা গোপন ৰাখিব যে ধৰক মই কমিশ্যন পাম সেইটো কথা বেলেগ যে মোবাইলটো ভাল আপুনি আইফোনটো কিনক অবভিয়াছলি এইটো ইম্পচিবল কথা তেনেকৈ যদি আপুনি ধৰক 10 বছৰ মাথা মাৰে কোনো লাভ নাই গতিকে এফিলিয়েট মাৰ্কেটিঙৰ মেইন কনচেপ্টটো হৈছে যে আপুনি এটা সৰু চাই ধ্যান দিব লাগিব অৰ্থাৎ কোন মানুহে কেনেকুৱা ধৰণৰ বস্তু বিচাৰে এই বস্তুখিনি যদি আপুনি অলপ ন'টিছ কৰিব পাৰে আৰু আয়ত্ব কৰিব পাৰে তেতিয়া সেই সময়ত উচিত সময়ত যদি উচিত প্ৰডাক্টটো যদি মানুহৰ আগত ৰাখিব পাৰে দিনত যদি আপুনি 1 লাখ টকাও বেচিব মানে আপুনি ফ্লিপকাৰ্ট ধৰি লৈছোঁ ফ্লিপকাৰ্টত যদি আপুনি বেচাই দিয়ে ডেট মিনছ কি আপুনি তাৰ ধৰক 10% হ'লেও মিনিমাম 10,000 টকা এটা পাই যাব তেনেকুৱা ধৰণৰ কথা গতিকে ই লাহে লাহে গ্ৰ' হ'ব আৰু কেতিয়াবা আপোনাৰ লাকৰ ওপৰতো ডিপেণ্ড কৰে গতিকে ইয়াক আপুনি ব্লগিঙৰ থ্ৰুৱেদি ৱেবছাইটৰ থ্ৰুৱেদি ইভেন হোৱাটছআপ ফেচবুক এইবিলাকৰ থ্ৰুৱেদি আপুনি কৰিব পাৰে গতিকে ফেচবুক মাৰ্কেটিং তাৰপিছত ইনষ্টাগ্ৰাম হওক তাৰপিছত ইণ্টাৰনেট যিকোনো ধৰণৰ মাৰ্কেটিং সকলোৰ লগত এফিলিয়েট মাৰ্কেটিংটো এটা বহুত গভীৰভাৱে জড়িত আছে যদিও এটা কমপ্লিট এক্সট্ৰা মাৰ্কেটিং হয় ঠিক আছে তো একদম চিম্পল কথা কমিশ্যন লোৱাৰ কথা তো ইয়াক কেনেকৈ কি কৰে এই প্ৰচেছটো কেনেকৈ কাম কৰে এই বিষয়ে যদি আপুনি ইন ডিটেইলছ জানিব বিচাৰে আগ্ৰহী হয় অবভিয়াছলি এইটো আগ্ৰহী হোৱাৰ কথা কাৰণ কোনো ইনভেষ্ট নাই কোনো ধৰণৰ টাইম খৰচৰ কথা নাই আপুনি জাষ্ট ডেইলি 1 ঘণ্টা বা 2 ঘণ্টা টাইম দি সৰু চাই এটা ন'টিছ কৰি মানুহে কেনেকৈ কি কৰে সেইখিনি কৰি আপুনি যথেষ্ট এটা ফাইদা উঠাব পাৰে মুনাফা এটা কামাব পাৰে আৰু আপুনি যদি আগ্ৰহী হয় তে নিশ্চয় ইয়াৰ সৰু চাই এটা ৰিচাৰ্চ কৰিব আৰু মোক যিকোনো ধৰণৰ আপোনাৰ যদি প্ৰয়োজন হয় কাৰণ মই ইয়াৰ পৰা যথেষ্টখিনি এটা আৰ্নিং কৰি আছোঁ অলৰেডি তো আপুনি যদি আগ্ৰহী হয় তে মোক নিশ্চয় জনাব মই তাৰ ওপৰত আপোনাক হেল্প কৰিব চেষ্টা কৰিম You got to show me love. 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 You got to show me love.